রাম হরি রাম 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 কৃষ্ণ সংকট বেলাত পৰি কান্দে গজৰাই জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰাই এ ৰাম ৰাম সংকট বেলাত পৰি কান্দে গজৰাই জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰাই এ ৰাম ৰাম অগস্তিৰ অভিশাপ ইন্দ্ৰ দৈব ৰাজা কুতৰ মেৰু বনে অস্থিৰ ৰূপ লৈলা হে ৰাম ৰাম সংকট বেলাত পৰি কান্দে জলগ্ৰাহে ধৰি আছে ৰাম ৰাম মহাগৰ্ভে জলক্ৰিয়া কৰে গজ ৰাজে এ ধৰিলে মহাগ্ৰাহে মাতংগৰ পাৱে ৰাম ৰাম সংকট বেলাত পৰি কান্দে জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰাই বান্ধৱ কৃষ্ণ হৈছে ৰাম এ যুজহন্তে গজৰাজে শ্ৰান্ত ভৈল কায়া হৈছে সংকট কালত তাৰ সদ বুদ্ধি ভৈলা হৈছে দেখোঁতে মেৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰ শৰণ লৈলে ত্ৰাহি হৰি বুলি হৰি বল কৃষ্ণ ও হৰি ৰাম হৰি অনন্ত মুৰাৰি গ্ৰাহকাত
পাইলে গজেন্দ্ৰ শকতে হৈছে প্ৰভূত শৰণলৈ মুকুতি লভিলে হৈছে দেখা দেখা সৰ্বজন গজেন্দ্ৰ ভকতি একান্ত ভকতি বলে লভিলে মুকুতি কৃষ্ণ এই প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা